দাম চালিয়া মোৰ নাম কালিয়া আজি আছে Hello friends, welcome back to my YouTube channel Manik's vlog. তো আজি আমি ওলাইছো বিজনী মেলা চাবলৈ খুব হুলস্থুল মেলা তো কেনেকুৱা হয় দেখুৱাই যাম আৰু চাই থাকিব ভিডিঅ'টি শেষলৈকে চাব পাৰে এইফালে একদম গেট কি সুন্দৰকৈ সজাইছে আৰু এয়া মানুহৰ সমাগম যথেষ্ট আহিছে মানুহ আহি আছে এইপিনে আৰু গৈ আছোঁ বাৰু ভিতৰলৈ কোনখিনি খুব সুন্দৰকৈ সজাইছে এয়া ফ্ৰেণ্ডছ এয়া মূল গেটেৰে সোমাইছোঁ আৰু এইটো মূল গেট মূল তৰণ আৰু মানুহৰ যথেষ্ট সমাগম হৈছেই মানুহ আহি আছে অকণমান ভিতৰলৈ সোমাইছোঁ আৰু আপোনালোকক গোটেইখিনি দেখুৱাই আছোঁ চাই থাকিব চাওক যথেষ্ট মানুহ আহি আছে মূল মন্দিৰটোলৈ এতিয়াও সোমোৱা নাই এতিয়া সোমামহি ফ্ৰেণ্ডছ এয়া বিজনী মন্দিৰৰ মূল তৰণ অৰ্থাৎ এইটো মন্দিৰটো পাইছোঁহি এতিয়া মন্দিৰৰ ভিতৰৰ পিনে গৈছোঁ সময় এয়া মূল গেটটো আৰু ইয়াত চেকিঙৰ ব্যৱস্থা কৰিছে খুব ভালদৰে আৰু আমি অকণমান ভিতৰলৈকে গৈছোঁ মন্দিৰৰ সমাগমখিনি দেখুৱাইছোঁ তাৰপিছত মেলাৰ পিনে নিশ্চয় যাম এয়া চাওক যথেষ্ট ভক্তৰ সমাগম আছে এয়া মন্দিৰ তো ফ্ৰেণ্ডছ এয়া বিজনী মেলাৰ মূল কমিটিৰ মানুহখিনি ইয়াতে বহি আছে আৰু এওঁলোকৰ পৰা অকণমান দুটা এটা কথা ল'বলৈ বিচাৰিছোঁ আচ্ছা দাদা এইটো পূজাটো ধৰক কিমান দিনৰ পৰা ধৰক হৈছিল এই পূজাটো বহুদিনেই হ'ল আমি ৰেকৰ্ডেড মতে 131 সংখ্যক এইবাৰ কিন্তু তাৰ 131 কিন্তু তাৰ আগতে বিজনী ৰাজ্যৰ প্ৰতিষ্ঠাপক ৰাজা বিজিত নাৰায়ণৰ বংশধৰসকলে এই পূজাটো আৰম্ভ কৰিছিলে আৰু সেইকাৰণে আমি এই পূজা মেলাটো ঐতিহাসিক পূজা মেলা হিচাপে আমি কওঁ আৰু বিগত দিনত এইখন মেলা তাৰমানে একমাহ জুৰি হৈছিলে নিশ্চয় হয় একমাহ জুৰি হৈছিলে মানে অসম তথা উত্তৰ পূব ভাৰতৰ সৰ্ববৃহৎ মেলা হিচাপে পৰিগণিত হৈছে তেতিয়াৰ পৰাই আৰু এতিয়া আৰু বেছি হৈছে তাৰমানে আমি ইতিমধ্যে আমাৰ মাজত সিদিনাখন পৰহিলৈ নেপালৰ পৰাও প্ৰাক্তন মন্ত্ৰী জ্ঞানেশ্বৰ ৰাজবংশীৰ নেতৃত্বত 8জনীয়া এটা দল আহি পেলাই আমাৰ মেলা উপভোগ কৰিছিলে মা লক্ষ্মীক দৰ্শন কৰিছিলে যোৱাকালিও তেনেধৰণৰ অতিথি মানে প্ৰতিদিনে দূৰ দূৰণিৰ পৰা অতিথি আহি আছে আৰু বহুতো হয়তো আমি সাক্ষাৎ হোৱা নাই আমাৰ মেলাখন বৃহৎ এৰিয়াৰ কেইবাখনো পথাৰত ছোৱালী হাইস্কুল খেলপথাৰ ক্ৰীড়া সন্থাৰ খেলপথাৰ জাকিৰ হুছেইন খেলপথাৰ পাইপলাইন পূজা মণ্ডপ মানে বৃহৎ আকাৰৰ এইখন এখন মেলা বোধকৰোঁ যিসকলে মেলাত উপভোগ কৰিছে তেওঁলোকে একমাত্ৰ ক'ব পাৰিব সঁচা কথাটো আৰু কি যিসকলে অহা নাই তেওঁলোকে বিশ্বাস নকৰিব গতিকে আমি আহ্বান জনাম আমি ঐতিহাসিক মেলা কৈছোঁ আৰু সৰ্ববৃহৎ মেলা এইকাৰণেই কৈছোঁ যে মেলা ঘূৰি ঘূৰি শেষেই নহয় হয় শেষত গৈ মন্দিৰ মানে প্ৰাংগণত আহি পেলাই তেওঁলোকে মানে মা লক্ষ্মীক দৰ্শন কৰি জিৰাবলগীয়া হয় নিশ্চয় বহুত জনপ্ৰিয়তা আছে আমাৰ বিজনী পূজা মেলা আৰু আপুনি বোধহয় মই ৱাৰ্কিং প্ৰেচিডেণ্ট বিজনেছ এখেত ৱাৰ্কিং প্ৰেচিডেণ্ট আমাৰ আচলতে বিজনী মেলা হৈছিলে তাতে বিশেষ ধৰণৰ এটা দুৰ্ঘটনা হৈছিলে দুৰ্ঘটনাৰ বিষয়ে অকণমান জানিবলৈ বিচাৰিছোঁ হয় যোৱাকালি আমাৰ পূজা আৰু মেলাত জেলকাৰঘাৰৰ জয়দেৱ ৰায়
24 বছৰ বয়স তেওঁ বিবাহিত হয় আমি জানিব পৰা মতে তেওঁ মেলা উপভোগ কৰি তেওঁ মানে ঘৰলৈ উভতি যোৱা নাছিলে মেলা চলি থকা অৱস্থাত তেওঁৰ ঘৈণীয়েকক ফোন কৰিছিলে তাৰপিছতে ঘৰত যেতিয়া গৈ পোৱা নাই তাৰপিছত ফোন মাৰে আৰু চুইচ অফ হৈ আছিলে গতিকে আমি আজি অৱগত হোৱালৈকে তেওঁৰ সন্ধানটো পোৱা নাই বুলি তেওঁৰ ঘৰৰ পৰা আমাক জনাইছে সেইকাৰণে আমি ভক্তবান ৰাইজৰ গেটাতে এই কথাখিনি আমি মাইকৰ জৰিয়তে জনাইছোঁ আপোনালোকৰ ইউটিউব চেনেলৰ জৰিয়তেও আমি কথাখিনি জনাইছোঁ জয়দেৱ ৰায় 24 বছৰ বয়স বিবাহিত হয় জেলকাঝাৰ গতিকে যদি কোনোবা ভক্তবান ৰাইজে গম পায় তেনেহ'লে ওচৰৰ আৰক্ষী চকী বা পূজা কমিটিত জনালেও নিশ্চয় আমি ব্যৱস্থা ল'ম আৰু কিবা এটা শুনিলোঁ ইয়াত কোনোবা বঙাইগাঁৱৰ প্ৰতি বছৰে ঠিক ভিৰৰ সুবিধাটো লয় আৰু সেই সুবিধাটো লৈ পেলাই কি কৰে ভিৰৰ মাজত তাৰমানে পকেট মাৰ কৰাৰ খুবেই চেষ্টা কৰে আৰু ইতিমধ্যে বহু হৈ গৈছে পকেট মাৰ হৈয়ে থাকে তো আমাৰ চিভিলত কিছু মানুহ থাকে ভলণ্টিয়াৰ থাকে তেওঁলোকেও ধৰে আৰু তেওঁলোকে পিছে পিছে ফ'ল' কৰি থাকে তাৰপিছত যেতিয়া নেকি ভক্তপ্ৰাণ ৰাইজে হাতেলতে ধৰিবৰ কাৰণে চেষ্টা কৰে তাত লগে লগে আমাৰ মানুহে সহযোগ কৰে ঠিক তেনেকৈ এইমাত্ৰ আমি এটা সন্দেহজনক মানে হিচাপে ধৰিছোঁ ভক্তপ্ৰাণ ৰাইজেই ধৰিছে সেইটো আমি কৰায়ত্ব কৰি ইতিমধ্যে আৰক্ষী চকীত চমজাই দিছোঁ আৰু আমাৰ আৰু দুটামান খবৰ আহিছে তেওঁলোকৰ মানে ৰিটায়াৰ্ড এইমাত্ৰ ৰিটায়াৰ্ড হৈছে তেওঁলোকৰ কাগজ পাতি গোটেই বেগত আছিলে টকা 9,000 মান আছিলে গোটেই লৈ গ'ল আচ্ছা 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 হয় অৱশ্যে এনেকুৱা ভিৰ হ'লে বিভিন্ন ধৰণৰ ঘটনা হয় তথাপিতো আপোনালোকে নিশ্চয় যিখিনি পাৰে চেষ্টা কৰিছে নিশ্চয় নিশ্চয় আমি 100% ভক্তপ্ৰাণ ৰাইজে যাতে কোনো ধৰণৰ অসুবিধা নাপায় তেওঁলোকৰ সহযোগিতাৰ কাৰণে আমি একদম যথেষ্ট চেষ্টা চলাই আছোঁ লগতে আৰক্ষী প্ৰশাসনো আছে যথেষ্ট তেওঁলোকে চাইছে বা মেলাখন পৰিচালনা কৰিছে ঠিক আছে দাদা ধন্যবাদ ধন্যবাদ আমি অকণমান মেলাটো চাইছোঁ আৰু ৰাইজে যিহেতু ঐতিহাসিক মেলা কেনেকুৱা হয় ৰাইজক আমি এই ইউটিউব চেনেলৰ জৰিয়তে নিশ্চয়কৈ দেখুৱাবলৈ চেষ্টা কৰিম ধন্যবাদ থেংক ইউ তো ফ্ৰেণ্ডছ এয়া আছিলে আমাৰ বিজনী পূজা মেলা যি ঐতিহাসিক মেলা তাৰে কমিটিৰ দুআষাৰমান বক্তব্য ল'লোঁ আৰু এইপিনে যথেষ্ট দৰ্শকৰ সমাগম আছে আৰু মই অকণমান দেখুৱাবলৈ চেষ্টা কৰিছিলোঁ ভিতৰ পিনে এয়া চাওক মূল মন্দিৰটো এইপিনে যথেষ্ট মানুহৰ সমাগম আছে অকণমান ঘূৰাই দিছোঁ কেমেৰাটো মই গোটেইখিনি দেখুৱাবলৈ চেষ্টা কৰিছোঁ যথেষ্ট দৰ্শক আছে যথেষ্ট আমাৰ ভক্তপ্ৰাণ ৰাইজ আছে ফ্ৰেণ্ডছ এয়া বন্ধু আমাক প্ৰসাদ দিলে খাবলৈ প্ৰসাদ খাম এতিয়া আমাৰ কমিটি কিবা নাম আছিলে বন্ধু প্ৰণৱ কুমাৰ ৰায় কমিটিত আছে এইফালে আছে বন্ধু আছে চবেই আছে আমি প্ৰসাদ খাইছোঁ আৰু অকণমান মেলালৈকে গৈছোঁ ঠিক আছে এতিয়া আহিব আৰু নিশ্চয় ফ্ৰেণ্ডছ এয়া দেখিছে যথেষ্ট মানুহ সমাগম মই অকণমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ আমি এইপিনে মূল যি মেলাৰ ভিতৰলৈ গৈছোঁ আৰু অকণমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ চাওক যথেষ্ট মানুহ দৰ্শনাৰ্থী যথেষ্ট আহি আছে আৰু মেলা ভিৰ কৰা দেখা গৈছে নিশ্চয়কৈ খুব সুন্দৰ এয়া মেলা আৰু এয়া ঐতিহাসিক মেলা বুলিও ইতিমধ্যে কৈ গ'ল আমাৰ কমিটিৰ তৰফৰ পৰা মানুহখিনি মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ যথেষ্ট সমাগম আছে মানুহৰ
ফ্ৰেণ্ডছ এই মেলাৰ মাজত এয়া ভাইটি খুব কি বুলি কয় নামটো কি আছিলে কঠুৰবুৰে এয়া এওঁলোকে ভলণ্টিয়াৰ আচলতে মেলাটো পৰিচালনা কৰি আছে কি নাম আছিলে কঠুৰবুৰে ঠিক আছে চাম আমি অলপমান আগবাঢ়ি চাম বাকীখিনি মেলা মালিয়া দাম চালিয়া মোৰ নাম কালিয়া আজি আছে কালি নাই পিছত কবা পোৱা নাই লাহৰি মাল পাহৰি নাযাব আহিলে পাই যাব নহলে পস্তাই যাব
নাগৰতলা লাইন ফ্ৰেণ্ডছ চাব পাৰে ইমান লাইন ইমানবোৰ লাইন লোৱাৰ পিছত তাৰপিছত নাগৰতলাত উঠিব চাব পাৰে যথেষ্ট লাইন চাব পাৰে এনেকৈ গৈ তাৰপিছত নাগৰতলাত যাব মানুহ চাওক অকণমান কেনেকুৱা যথেষ্ট মানুহ মীনা বজাৰ চাব পাৰে চাওক হুলস্থুল দুটাকে নাগৰতলা তথাপিতো মানুহ যথেষ্ট ভিৰ আছে চাব পাৰে নাগৰতলা উঠিব ইমান লাইন নেকি ঠিক আছে বঢ়িয়া 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 ক'ৰ পৰা আহিছে ক'ৰ পৰা আচ্ছা আচ্ছা বঢ়িয়া 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 ফ্ৰেণ্ড এওঁলোকে হেৰি কৰিব নাগৰতলাত আমি মানিক্স ব্লগ চাই যাতে চবে এনেকৈ बहुत ভাল লাগছে हमने एकदम मेला घूमी आसो एंजॉय करी आसो ये पल आएगा नहीं आएगा ये पल को एंजॉय करना जरूरी है दोस्तों ঠিক আছে बाय बाय বাই বাই এ ভাইটি আহিছে বাহ 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 কাই আহিছে তই লগ আছে চাৰিছে তই পুৰা নাগৰতলা উঠিবি নেকি তাকে ভাবছো বঢ়িয়া হুলস্থুল ঠিক আছে একেলগে উঠো ফ্ৰেণ্ড এই যে মেলাৰ মানুহ যথেষ্ট মানুহ মাজত আমাৰ বন্ধু লগ পাইছোঁ এই যে বন্ধু কি কয় কাই কাই আহিলি মা দেউতাহঁতৰ লগত আচ্ছা বঢ়িয়া বাকীখিনি ক'ত গ'ল ফুৰি আছে ইফাল ইফাল আমি দুইজনে বঢ়িয়া যা অল্প উঠ দেখিলে বেলৰ মাজত ঠাণ্ডা একদম ঠাণ্ডাৰ মাজত ঠাণ্ডা দেখি বঢ়িয়া মানুহ যথেষ্ট মানুহ মেলাত চাওক হুলস্থুল মানুহ
चलो भाई चलो 10 मिनट पर ही चालू হবে আর 10 मिनट পরে শুরু হবে 10 मिनट का टाइम है 10 मिनट का जल्दी कीजिए आप लोग 10 मिनट में स्टार्ट हो जाएगा चालू हो जाएगा लेडीज कलाकार पर्दा बंद करो अब होगा चालू ফ্ৰেণ্ডছ এয়া চাব পাৰে আমাৰ যি বিজনী লক্ষী মেলা ইয়াতে থিয়েটাৰো আহিছে চাব পাৰে এয়া আবাহন থিয়েটাৰ আমাৰ য'ত আছে আমাৰ প্ৰস্তুতি পৰাশৰ বাইদেউ অসমীয়া জনপ্ৰিয় অভিনেতা আপোনালোকে আহিলে ইয়াত থিয়েটাৰো উপভোগ কৰিব পাৰিব আহিব পাৰে আৰু আমাৰ ইয়াৰ বিজনী যি মেলা এইটো আচলতে 21 তাৰিখলৈকে আছে আপোনালোকে আহিলে আহিব পাৰে তো ফ্ৰেণ্ডছ দেখিছে ইয়া বিজনী যি লক্ষী মেলা যিফালে যায় সিফালে যথেষ্ট মানুহ আপোনালোকক দেখুৱাইছোঁ আৰু এই মেলা যি ভিৰ এই ভিৰৰ মাজতে আজিৰ ভিডিঅ'টি শেষ কৰিম চাব পাৰে যথেষ্ট কিবা কিবি আছে মানে দোকান পোহাৰ আচলতে আপোনালোকে দেখিলেই অলৰেডি ইয়াত যথেষ্ট কিবা থিয়েটাৰৰ লগতে বিভিন্ন মিনা বজাৰ ইত্যাদি যথেষ্ট কিবা কিবি আছে বিভিন্ন ৰকমৰ দোকান পোহাৰ আহিছে আপোনালোকে আহিলে আহিব পাৰে আৰু এয়া 21 তাৰিখলৈকে আছে তো আজিৰ ভিডিঅ'টি ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ